আগত দেখিবলৈ পাইছে দলং এখন আছে দলংখনৰ ইটো পাৰ হৈছে দৰং ডিষ্ট্ৰিক্ট আৰু আমাৰ ইটো পাৰ হৈছে কামৰূপ ডিষ্ট্ৰিক্ট গাইছ সীমা গাইছ এইটো সীমা যিটো আমি কিপাৰখন নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি যাওঁ আমি ৰঙিয়াৰ পৰা পুৰা দৰং ডিষ্ট্ৰিক্ট ডুমনিচুকি বুলি কয় ডুমনিচুকিলৈকে যাম আৰু আপোনাক ভিডিঅ'বোৰ দেখুৱাই দিব গৈ দেখিম আমাৰ ব্লগটো বিপদলৈ শেষলৈকে চাই দিব ডুমনিচুকি ব্লগ আৰু মোৰ লগত মোৰ ফ্ৰেণ্ডছ আৰু মোৰ ভাইটি সেইখিনি যাম এতিয়া মংগলদৈলৈকে গাইছ শেষলৈকে চাই দিব অলপ গাইছ আমি কিবা আহিলোঁ আহি এতিয়া মহানজনা পাৰ হৈ আহিলোঁ আগত এতিয়া আমি ট্ৰেইনটো বনাই গাইছ এনেকৈ আমি গৈ আছোঁ চাৰিকৈ গাইছ মোৰ ভইচটো নাযাব পাৰে কাৰণ গাইছ পুৰা বতাহ আহিছে মোৰ মাইক্ৰফোন চোনটো নাই ডাইৰেক্ট মোবাইলটো মই ভিডিঅ' বনাইছোঁ গাইছ সেইকাৰণে অলপ ভইচটো বেয়া পাব পাৰে গাইছ আৰু গৈ আছোঁ আমি চাউথ গাইছ ধুনীয়া পৰিৱেশ ৰাস্তা আৰু আমি গৈ আছোঁ গাইছ পুৰা চিধা গাইছ ভালকৈ কাৰণ দেখুৱাব নোৱাৰিম কিয় জানে গাইছ তাৰমানে মই বেটেৰী গাড়ীত গৈছোঁ যদি বাইকত গ'লে ধুনীয়াকৈ আপোনাক দেখাই গৈ থাকিব পাৰিলেহেঁতেন পুৰা গাইছ বাহিৰৰ ভইচটো বহুত বেছি আহে মোৰ ভইচটো আপোনাক বহুত কম পাইছে গাইছ চিধা গৈছোঁ কিন্তু দেখুৱাম আৰু যদি দেখুৱাবলৈ আছে ৰাস্তাৰ চাইডে দেখুৱাই গৈছোঁ গাইছ কাৰণ ট্ৰাইপড চাবলৈ নাই গাইছ আমি পুঠিমাৰি পাৰ হৈ আহিলোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ আমি আগত পাম বাৰটা চাৰিআলি পাৰ হৈ এনেকৈ চিধা গৈ বেজাৰ চেজা খালমা চালমা পাৰ হৈ পাম আমি ডুমনিচুকি তাৰপিছত আমাৰ ভিডিঅ'টো আপোনাক দেখুৱাই কৰিম গাইছ ভিডিঅ'টো প্ৰথম শেষলৈকে চাই যাবা আৰু চাওক আমি ধুনীয়াকৈ ভিউ দেখুৱাই গৈছোঁ গাইছ ৰাতি ভিডিঅ'টো সকলোকে মটো ব্লগিং হ'বলৈ গৈছে চাৰিগা শেষলৈকে I live inside my own world of make-believe. Kids screaming in the cradles, profanities. I see the world through ice covered in ink and bleach. Cross out the ones who heard my cries and watched me weep. I love everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. Hush. গাইছ ফাইনেলি আমি আহি এনেকৈ পাই গ'লোঁ বাইপাছ চাৰিআলি গাড়ী আমি পূৰা চিধা গ'লে পাম আমি গুৱাহাটী আৰু যদি আমি বাওঁফালে সোমাই দিলে আমি পাম চাৰিআলি গাইছ এনেকৈ পূৰা চিধা গৈছোঁ আমি বাহিৰৰ চাৰিআলিলৈকে গাইছ আৰু দেখিবলৈ পাইছে আমি বাহিৰৰ চাৰিআলিফালে এনেকৈ সোমাই দিলোঁ গাড়ী সোমাই দি দেখিবলৈ পাইছে আগত বহুত বেছি জাম হয় গাইছ বহুত বেছি ট্ৰেফিক কাৰণ এইটো আছে চাৰিটা ৰাস্তা গাইছ আমি যিটো যাই আছোঁ এটা ৰাস্তা আৰু সিফালৰ পৰা দেখিবলৈ পাইছে সেইটো গুৱাহাটীৰ পৰা অহা ৰাস্তা গুৱাহাটী যোৱা ৰাস্তা আৰু চিধাটো দেখিবলৈ পাইছে তেজপুৰ যাব পাৰি আৰু যিটো আমাৰ বাওঁফালৰ ৰাস্তাটো আছে সেইটো গোৰেশ্বৰ বা কিবাকিবি যাব পাৰি গাইছ গোৰেশ্বৰ ওপৰত সেইটো আৰু আমি যিহেতু যাবলগীয়া ডুমনিচুকি সেইকাৰণে আমি পূৰা চিধা গৈছোঁ গাইছ লাহে লাহে পূৰা জাম বেছি দেখিবলৈ পাইছে গাইছ এনেকৈ আমি লাহে গৈ আছোঁ চাওক না গাইছ পূৰা গাড়ী জম হৈছে গাইছ চাৰিওফালৰ গাড়ী এই ৰাস্তাটো সেইটো ৰিক্স আছে বহুত বেছি ৰিক্স হয় গাইছ সেইবুলি আমি এনেকৈ গৈ আছোঁ দেখিবলৈ পাইছে বাওঁফালৰ ৰাস্তাটো এইটো কি বুলি কয় গোৰেশ্বৰ যাব পাৰে আমি চিধা গৈছোঁ যিহেতু আমি ডুমনিচুকি যাম গাইছ ভিডিঅ'টো চাই থাকিব শেষলৈকে ভাল পালে লাইক এটা কৰিব চেনেল যোনকৈ চাই আছে যদি চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেলখন প্ৰেছ কৰি অল কৰি দিয়ক গাইছ বলক ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছসকল ক'তো নৰখাকৈ ক'তো নমনাকৈ আহি পাই গ'লোঁ আমি বেজেৰা আৰু বেজেৰা পাৰ হৈ পাম আমি খালমাৰ পাৰ হৈ সেই ডুমনিচুকি পাম গাইছ ভিডিঅ'টো চাই থাকিবা ফাইনেলি আমি পাইছোঁ এই ঠাইখিনি হয় বেজেৰা পাৰ হৈ পাম ফ্ৰেণ্ডছসকল আমি আহি এনেকৈ আমি বেজেৰা পালোঁ বেজেৰা পাৰ হৈ গৈ আছোঁ এতিয়া অলপ বাকী আছে আৰু সেইখিনি গৈ পাম আমি ডুমনিচুকিৰ পৰা মই আপোনাক দেখুৱাম যে যিখন দলং এখন আছে তাত ডুমনিচুকি সিপাৰে হৈছে দৰং ডিষ্ট্ৰিক্ট আৰু আমাৰ এইপাৰে হৈছে আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট কোনখন দলং
দেখবলৈ চেষ্টা কৰোঁ গাইজ ভিডিঅ'টো আপোনালোকে সকলোকে চাই দিব বহুত বেছি মজাৰ কাৰণে আপোনালোকে গৈছে ভিডিঅ'টো চাই দিব বুলি মই আশা কৰিলোঁ আৰু আমাৰ ড্ৰাইভাৰ আছে এইটো আৰু পিছফালে আছে মোৰ ফ্ৰেণ্ডছ আকাবুল আমি তিনিয়ে গৈছোঁ গাইজ আমি গৈছোঁ কি খৰি আনিবলৈ গৈছোঁ গাইজ যি ভাত ৰন্ধা খৰি আছে সেই খৰি আনিবলৈ গৈছোঁ ধুনীয়া পৰিৱেশৰ মাজে আছে গাইজ এনেকুৱা ব্ৰইলাৰে মাজে right now. Yeah, and guys, আমি পামাৰ তিনিচুকী আগৰ দেখিবলৈ পাইছে দলং এখন আছে দলংখনৰ সিটো পাৰ হৈছে দৰং ডিষ্ট্ৰিক্ট আৰু আমাৰ ইটো পাৰ হৈছে কামৰূপ ডিষ্ট্ৰিক্ট গাইছ এইখন দলং এইটো হৈছে আমাৰ সীমা গাইছ এইটো সীমা যিটো আমি সিপাৰ হ'ম দৰং ডিষ্ট্ৰিক্ট কৰি যাব আৰু আমি থকা ইপাৰটো হৈছে কামৰূপ ডিষ্ট্ৰিক্ট নদী এটা আছে গাইছ এইখনে দলং আছিল আৰু দলংখন পাৰ হৈ কি দেখিবলৈ পাবা গাইছ তাৰপিছতে এখন বজাৰ আৰু ইয়াত দেখা আছে দৰং ডিষ্ট্ৰিক্ট দেখিবলৈ পাইছে স্বাগতম দৰং জিলাখনলৈকে গাইছ আৰু এইখন ইয়াত এখন ডাঙৰ বজাৰ শনিবাৰ হ'লে গাইছ আৰু ইয়াত এখন মেডিকেল এখন আছে এইখন মেডিকেল ইয়াত কৰোণা ভেকচিন দি আছে চাগে সেইকাৰণে মানুহ বহুত লাইন হৈছে আৰু গাইছ ইয়াত নতুনকৈ খোলা এইটো এটা পেট্ৰল পাম্প আমি আমাৰ ঠাই পাই গ'লোঁ আৰু তালৈকে ৰখিব লাগিব গাইছ ফাইনেলি আমি এনেকৈ ৰঙিয়াৰ পৰা আহিলোঁ আহি ইয়াত অলপ সময় জিৰণি ল'লোঁ গাইছ আমি গাড়ী পুৰা ফুল লোড কৰি লোৱাৰ পিছত আৰু ইয়াত আমি জিৰণি লৈছোঁ গাইছ আৰু এইটো ড্ৰাইভাৰ আমাৰ দেখিবলৈ পাইছে মোৰ এইটো আছে এই ড্ৰাইভাৰ ফুৰি আছে তাৰপিছত আৰু যিজন মোৰ আছে আকাবুল মোৰ ফ্ৰেণ্ড সি বনাইছে ভাত চাওক গাইছ সি ভাত বনাইছে এইটো চাওক দেখুৱাই দিছোঁ এতিয়া আমাৰ আকাবুল কি বনাইছা ভাত বনাইছে তাৰপিছত আৰু চব্জি গোটাইছে গাইছ আমি খাই লৈ লাহে লাহে গৈ থাকিম আৰু ৰঙিয়ালৈকে গাইছ আমাৰ খৰি চৰি লোৱা হৈ গ'ল পিছফালে দেখিবলৈ পাইছে পুৰা ৰোড হৈ গ'ল গাইছ আৰু এতিয়া আমি যাব লাগে ঘৰত দৰং ডিষ্ট্ৰিক্টত বাইবাৰ দি যাব লাগে এতিয়া কামৰূপলৈ গাইছ অলপমান বাকী আছে দলঙত পাৰ হ'লে পাই যাম আমাৰ কামৰূপ গাইছ ভিডিঅ'টো চাই থাকিবা বেছি দীঘল নকৰিম আৰু অলপমান পিছফালে দেখিবলৈ চেষ্টা কৰিম আৰু গাইছ এইটো হৈছে বৰনদী দেখিবলৈ পাইছে ভূটান পাহাৰ বৰনদী তাৰপিছত এইখনে আছিল দলং দুখন দলং ইপাৰে আছে কামৰূপ আৰু সিপাৰে আছে দৰং ডিষ্ট্ৰিক্ট গাইছ আৰু নদীত একদম সৰু পানীত ধাৰ চাৰ নাই বেছি